নগাঁও জিলাৰ ৰূপৈহাট আৰক্ষী থানা অন্তৰ্গত ফাকলি গাঁৱৰ যুৱক কেৰেলাত নিৰুদ দেখুওৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। কিছুদিন পূৰ্বে ৰূপৈহাটৰ এইজন ৱাহিদুজ্জামান নামৰ যুৱকজন ঘৰৰ পৰা কামৰ সন্ধানত বহিৰাজ্য কেৰালালৈ গৈছিল। কেৰালাত কৰ্মৰত অৱস্থাত মানসিক বিকাৰগ্ৰস্ত হৈ যুৱকজন নিৰুদ্দেশ হৈ পৰা বুলি পৰিয়ালৰ লোকে জানিব দিয়ে। বৰ্তমান অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক ৱাহিদুজ্জামানৰ কোনো সন্তান নোপোৱাত দিশহাৰা হৈ পৰিছে পিতৃ মাতৃ। অসমৰ বিভিন্ন ঠাইৰ পৰা কেৰালাত কৰ্মৰত হৈ থকা যুৱকসকললৈ অনুৰোধ যে ফটোত থকা এইজন ৱাহিদুজ্জামানৰ সন্তান লাভ কৰিলে পৰিয়াল লোকক 7907051982 অথবা 6913725875 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ। হয়, আমাৰ এই খুৰাকৰ ল'ৰা আব্দুল ৱাহিদ তেওঁ আজি বহুত দিন ধৰি কেৰালাত কাম কৰি আছে। তেওঁৰ আজি আমি 4-5 দিন ধৰি গম পাইছোঁ তেওঁৰ ব্ৰেইনটো অলপ অসুবিধা। তেওঁ পাগলামি কৰি আছে, ইফাল সিফাল ঘূৰি আছে। তাক ধৰিব পৰা নাযায়, ধৰিব গ'লে সি দৌৰি দিয়ে। এইটো আমাৰ অসুবিধা, তাক আমি ধৰিব পৰা নাই। আমি বহুত চেষ্টা কৰি আছোঁ। বৰ্তমান ক'ত আছে? বৰ্তমান তেওঁ কেৰালা আলোৱাত আছে। আপোনালোকে কেনেকৈ গম পালে আলোৱাত আছে? আমাৰ তাত লগত যে মানুহ আছে সেই মানুহখিনি আমাক যোগাযোগ কৰিছে। তাক ধৰিব গ'লে সি দৌৰি দিয়ে। তাৰপিছত এতিয়া যোগাযোগ বিচ্ছিন্ন হৈ আছে। এতিয়া তাৰ লগত যিটো মোবাইল আছিলে এই মোবাইলটো এটা অট'ত ৰাখি পেলাই সি গুচি গ'ল। তাৰপিছত আমাৰ মানুহে তাক ফোন কৰাৰ পিছত এই অটো ড্ৰাইভাৰটোৱে কৈছে আমাৰ তাত মোবাইল আছে, এই মোবাইলটো আনিবৰ কাৰণে। কিন্তু আমাৰ মানুহ যাব পৰা নাই। সেই ড্ৰাইভাৰটোৱে তাৰ মোবাইলটো এতিয়া থানাত চমজাই দিছে, সেই আলোৱা থানাত। এতিয়া ল'ৰাজনৰ লগত যোগাযোগ নাই? আমাৰ এতিয়া ল'ৰাটোৰ লগত কোনো যোগাযোগ নাই। এতিয়া কি ক'ব, কেনেকৈ এতিয়া আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, আমাৰ নম্বৰ দিছোঁ। যদি কোনো সদায় ব্যক্তিয়ে তেওঁৰ অনুসন্ধান পায় আমাৰ নম্বৰত অলপ দয়া কৰি যোগাযোগ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।